বিদ্যুৎ বৰদলৈ মনোনয়ন দাখিলৰ সময়তে নগাঁৱত ৰকিবুল হুছেইনক বাধা নগাঁও জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত প্ৰাক্তন মন্ত্ৰীগৰাকীক বাধা প্ৰেৰণ জিলা প্ৰশাসনৰ ঘটনাক লৈ উত্তপ্ত পৰিস্থিতি শ্লোগান প্ৰদান কংগ্ৰেছ কৰ্মীৰ পিছত প্ৰশাসনে প্ৰদান কৰে প্ৰৱেশৰ অনুমতি নগাঁৱৰ পৰা বিভূতি বৰাৰ ৰিপৰ্ট হিচাপে ফৰিন্দু নোমালে আমাৰ প্ৰতিজন একেলগে দেখিব আৰু বেছি ভোট পাব সেইকাৰণে